কৰ্মসূত্ৰে আমাৰ গহপুৰ সমষ্টি অসমৰ ল'ৰা কৰ্মসূত্ৰে তেওঁ গুজৰাটৰ ফালে গৈছিলে আৰু কাম কৰি আছিলে আজি বহু দিনৰ পৰা কিন্তু যোৱাকালি তেওঁ ঘৰলৈ ঘূৰি আহিছিলে এটা বিশেষ কাৰণত মাকৰ কৰ্কট ৰোগত মাক পৰি আছে অতিষ্ঠ হৈ বেমাৰ হৈ আছে আৰু তেওঁক ভৰ্তি কৰিবৰ কাৰণে তেওঁ জেনেৰেল দবাত আহিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ বিশেষ সূত্ৰে কিন্তু বাটতে কিষাণগঞ্জত কোনো দুৰ্বৃত্তই ধৰি তেওঁক হত্যা কৰিছে আৰু ইতিমধ্যে ঘৰখনত এটা কান্দোনৰ ৰোল এটা দুখৰ ৰোল হৈছে আমি এটাই কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ল'ৰা এনেকৈ বাহিৰলৈ গৈ কাম কৰিব নোৱাৰিব নেকি ইয়াৰ এটা তদন্ত লাগে আৰু ডিজিপি মহোদয়কো আমি ইয়াৰ উচিত বিচাৰ কৰিব লাগে যে ঘটনাটো প্ৰকৃততে হৈছিলে কি ঘটনাটো পোহৰলৈ আহিব লাগে আৰু যিসকল দুৰ্বৃত্তই তেওঁক হত্যা কৰিছে তেওঁ যদি দোষী আছিল তেওঁক ধৰি ৰাখিব লাগিছিল পুলিচ প্ৰশাসনৰ ওচৰত গোটাই দিব লাগিছিলে কিন্তু তেওঁক হত্যা কৰাৰ অধিকাৰ ক'ত পালে গতিকে সম্পূৰ্ণ ঘটনাটো এটা উচিত তদন্ত হ'ব লাগিলে CBI তদন্ত CID তদন্ত যেনেকুৱা ধৰণৰ লগাব লাগে কাৰণ অসমৰ স্বাভিমান ইয়াত জড়িত হৈ আছে গতিকে আমি এইখিনিকে আহ্বান জনাইছোঁ আৰু যিখন ঘৰ দেখিছে অৱস্থা একেবাৰে বেয়া এতিয়া মাকজনী কৰ্কট ৰোগত পৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি ক্ষেত্ৰতো যাতে গুৰুত্ব দিব লাগে যিহেতু সেই ল'ৰাজনে কৰ্মসূত্ৰে দৰিদ্ৰতাক নেওচি দৰিদ্ৰতাক শেষ কৰিবৰ কাৰণে তেওঁ কামৰ কাৰণে গৈছিল আৰু মাকক শুশ্ৰূষা কৰিবৰ কাৰণে আহিছিলে কি কৰে তেওঁ বাহিৰত চিকিউৰিটি কৰিছে বুলি কৈছে কোনোবা এটা জেগাত গুজৰাটৰ পৰা 30 কিলোমিটাৰ দূৰত মই নামটো বিশেষকৈ নাজানো গতিকে আজি অসমৰ ল'ৰা বাহিৰত গৈ কাম কৰি ট্ৰেইনত আহি থাকোঁতে তেওঁ নিৰাপত্তা পোৱা নাই এইটো অতি দুখৰ বিষয় অসমৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে ইয়াৰ এটা উচিত তদন্ত আমি বিচাৰিছোঁ হয় বাবুল বৰুৱা তেওঁ মাকৰ গ'লবাডাৰ হৈছিলে গ'লবাডাৰ ফাটি গৈ মানে কেঞ্চাৰৰ ভিতৰত হ'ল হোৱা দেখি ল'ৰাটোক ফোন কৰিলে তেওঁ কৰ্মসূত্ৰে আছিলে গুজৰাটত তেওঁক মাতি পঠিয়ালে তেওঁ আহিছিলে মাকৰ অপাৰেশ্যন কৰিবলৈ আহোঁতেনে ৰেলত আহি থাকোঁতেনে কোনোবা তাৰ যিটো দবা আছিলে সেই দবাটোত বোলে কোনোবা পাৰ্টি আহিছিলে পাৰ্টিয়ে দুটা মানুহ মাৰি দিলে তেওঁ শুই আহিছিলে ওপৰত তেওঁ দেখাৰ কাৰণে তেওঁকো মাৰিবলৈ ধৰোঁতে তেওঁ মানে মানুহখিনি ফালি পেলাই বাহিৰলৈ ওলাই যাওঁতে তেওঁলোকে গোটেই ঘেৰি ধৰোঁতে তেওঁ ঘৰলৈ ফোন কৰিছে পৰিবাৰলৈ যে মই নাবাচোঁ মোক ইহঁতে গোটেই ঘেৰি লৈছে মোক এতিয়া মানে ইহঁতে বহুত টৰ্চাৰ কৰি মাৰিব গতিকে মই কি কৰোঁ কি নকৰোঁ তুমি ছোৱালীজনী চাবা আৰু মাক তুমি চাবা তেনেকৈ কৈ পেলাই তেওঁ তাৰপিছত কৈছে যে মোৰ যদি ছুইচ অফ হয় তুমি জানিবা মই নাই তেনেকৈ ক'লে তাৰপিছত আমি খবৰটো পালোঁ পাই পেলাই আমি আহিলোঁ এওঁলোকৰ ঘৰলৈ আহি ৰাতিপুৱাই বোলে আলোচনা পাতি আমি থানালৈ গ'লোঁ থানাৰ মানুহে ক'লে যে OC ছাৰক নাপালোঁ তাত এজন থাকে কেৰাণী তেওঁ ক'লে আপোনালোকে এইটো ৰেলৱে কেছ ৰেলৱেলৈ যাওক আমি 7-8জনমান মানুহ আমি দুখন গাড়ী লৈ পেলাই ৰেলৱেলৈ গ'লোঁ ৰেলৱেৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকক গোটেই কথাখিনি আমি ভিডিঅ' যিখিনি ৰেকৰ্ড আছিলে সেইখিনি আমি অডিঅ' ৰেকৰ্ডখিনি শুনাই দিলোঁ তেওঁলোকে গোটেই ফোনাফোনি কৰি গুৱাহাটীৰ লগত কানেকশ্যন কৰি তেওঁলোকে তালৈ ফোন কৰিলে তালৈ ফোন কৰা তেওঁলোকে মানে গোটেইখিনি কৰি মেলি আমাক ফটোকপি পঠিয়াই দিলে যে ফটো একপি পাইছোঁ এজন মানুহ মৰিছে এনেকৈ এই ফটোকপি যেতিয়াই দেখুৱাই দিলে আমি চিনি পালোঁ আমাৰ ল'ৰা বুলি আমি তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক হেৰি কৰি আমি গুচি আহিলোঁ এতিয়া ল'ৰাটোৰ বয়স কিমান আছিলে বয়সটো এতিয়া মানে তেওঁৰ পত্নী আৰু কি আছে সন্তান আছে নেকি মাক আছে পত্নী আছে আৰু এজনী সৰু ছোৱালী আছে এতিয়া আপোনালোকে কি বিচাৰে এতিয়া পৰিয়ালটো কোনে চাব কি কৰিব তেওঁলোকে এইখন ঘৰ আপোনালোকে দেখিছে ঘৰখন চাওক আমি মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে কি কৰে কেনেকৈ কি কৰিব পাৰে আমাক অকণ সহায় কৰি দিয়ক পৰিয়ালটো অকণমান সহায় কৰি দিবৰ কাৰণে আমি তেওঁক অনুৰোধ কৰিছোঁ মৃতদেহটো আনিব পাৰিলেতো ভালেই আছিলে এতিয়া ইমান দূৰ এওঁলোক যাব হেৰি নাই এতিয়াতো গ'লে 4-5জন মানুহ যাব লাগিব 4-5জন মানুহ গৈ ডেড বডিটো তাৰপৰা আনিব